হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু আছামিজ ব্লগ। মই আপোনালোকক আজি বালাজী মন্দিৰলৈ লৈ যাব খুজিছোঁ। তেন্তে বলক বালাজী মন্দিৰৰ কিছুমান ভিউ পইণ্ট আপোনালোকৰ আগত কিছুমান মন্দিৰ আপোনালোকক আজি মই দেখাম। তেন্তে বলক বালাজী মন্দিৰৰ যোনটো সৌন্দৰ্য, সেই সৌন্দৰ্য আপোনালোকক আজি মই আপোনাক ভিডিঅ'ত পৰিলক্ষিত কৰাম। তেন্তে বলক বালাজী মন্দিৰলৈ আমি আজি যাওঁ। তো ফ্ৰেণ্ডছ, আমি এতিয়া আপোনালোকৰ বালাজী মন্দিৰ আহি পাইছোঁ। এই দৃশ্যটো আপুনি দেখিব পাৰে। তো বলক বালাজী মন্দিৰ যাই কেনে লাগে আপোনালোকক আজি মই পূৰা বালাজী মন্দিৰৰ যোনটো বিউটি আছে সেই বিউটিটো আপোনালোকৰ আগত মই আজি দেখাম। তেন্তে বলক বালাজী মন্দিৰ আমি চাওঁ কেনে কি মন্দিৰ আছে। বলক তেতিয়াহ'লে। তো ফ্ৰেণ্ডছ, এইটো এটা কিবা মন্দিৰ কিন্তু ষ্টপ আছে, এইটো এতিয়া বন্ধ আছে। তো আমি আগলৈ যাওঁ, কি হয় চাওঁ। বলক ষ্টপ। তো ফ্ৰেণ্ডছ, আমি ইফালে সোমাই যাই আছোঁ। জোতা চেণ্ডেল নিয়া মানা আছে, তথাপিতো আমি আপোনালোকক দেখিছে ভিউটো আপুনি দেখা পাইছে ইফালে কি সৌন্দৰ্য এটা। তো আমি ভিতৰলৈ যাই আছোঁ, চাওঁ কি হয় কি আছে। হেল্ল' ফ্ৰেণ্ডছ, মই আপোনালোকক যিখিনি দেখাব চেষ্টা কৰিছিলোঁ সেইখিনি দেখালোঁ, বাট ভিতৰলৈ কেমেৰা নিব নিদিয়ে। সেইবাবে মই আপোনালোকক সকলো ঠাই দেখাব নোৱাৰিলোঁ, কিয়নো ভিতৰলৈ বোলে কেমেৰা কিবা পবিত্ৰ স্থান আছে, তাত কেমেৰা নিয়া নহয় বা বেনাৰত মাৰাই আছে। তথাপিতো মই চেষ্টা কৰিছিলোঁ, তথাপিতো নোৱাৰিলোঁ। তথাপিতো একো নাই, আপোনালোকক মই যিখিনি পাৰোঁ সেইখিনি আপোনালোকক ইয়াৰে ভিউ পইণ্ট যিখিনি আছে মই দেখাব চেষ্টা কৰিছোঁ, কিন্তু বাকী আৰু যি আছে মই দেখাব নোৱাৰিলোঁ। তথাপিতো মই আপোনালোকক আজি ভূপেন হাজৰিকাৰ যোনটো ভূপেন হাজৰিকাৰ SK বুলি কয় সেইখিনি মই আপোনালোকক সেইখিনি ঠাইলৈ লৈ যাম। তেন্তে বলক, মই আজি ইয়াত যিখিনি থ'ব পাৰিছিলোঁ সেইখিনি থ'লোঁ। থেংক ইউ।